हेलो फ्रेंड्स गुड मर्निंग केने আছে আপোনালোক আজি হৈছে দেওবাৰ আৰু আজি মই আহিছোঁ গ্ৰসাৰী শ্বপিং কৰিবলৈ আৰু এয়া বজাৰত দেখিছে ভোল ওলাইছে ভোল মোৰ খুবেই প্ৰিয় আৰু আজি ভাবিছোঁ আজি কেইটামান ভোল লৈ যাম এতিয়া ভোল কেইটা কোমলীয়া নে বুঢ়া সেইটো মই কেনেকৈ চাই নাজানো লৈ যাম বাৰু ইয়াত পটল ওলাইছে আৰু যিটো ৰঙা গাজৰ যিটোৰ হালৱা বনাব পাৰি এই গাজৰটো ওলাইছে এই গাজৰটো খুবেই মিঠা মই এই গাজৰটো একচুয়ালি হালৱা বনাবলৈ নহয় মই বেলেগ এটা ৰেচিপি বনাবলৈ এতিয়া লৈ যাম তাৰ পাছত এয়া বজাৰখিনি কৰা হ'ল এতিয়া আমি ঘৰ গৈ আছো আৰু ঘৰত গৈ বাকিখিনি কাম কৰিম এয়াই তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া দিনত বজাৰত খুব এটা বৰ বেছি ভিৰ নাথাকে সেয়েহে বজাৰ কৰিবলৈ ভাল কিন্তু আবেলি সময়ত এই মলটোত গ্ৰসাৰীখনত বহুত বেছি ভিৰ হয় তেতিয়া বজাৰ কৰিবলৈ অলপমান অসুবিধা আৰু সেয়াই মই সেইকাৰণে দিনৰ ভাগতে মোক যদি কিবা লাগতিয়াল থাকে তেন্তে মই বজাৰ সাধাৰণতে কম কৰোঁ ৰঞ্জনে বজাৰ কৰে আৰু আমি উইকলি বজাৰ একেলগে কৰোঁ ডেইলি আৰু বজাৰ কৰি থকা নহয় যিহেতু সেয়াই আৰু তেতিয়াহ'লে আহক এয়া মই ঘৰ পালোঁ এয়া ভোলটো এবাৰ ভাঙি চাম ভাঙিছিলে গম পাম ভোলটো কোমলীয়া নে বুঢ়া আৰু ভোলটো বেছ কোমলীয়া অকণমান গুটি হৈছে যদিও এইখিনি গুটি হ'লে ভালেই লাগে বাৰু এয়া মই ভোলখিনি বহুত কোমলীয়া ভোলখিনি মই সুন্দৰকৈ বাকলি গুচাই লৈছোঁ এয়া বাকলি এতিয়া মই এইখিনি কাটি লৈ ফ্ৰাই কৰিম এয়া মই ভোলত দিবৰ বাবে এটা আলু লৈছোঁ আৰু লৈছোঁ লগতে এটা পিঁয়াজ আৰু ইতিমধ্যে মই কেৰাহীত তেল দিছোঁ গৰম হ'বলৈ আৰু মই তেলতে এই পিঁয়াজটো কাটি দি দিম এনেদৰে জাষ্ট ডাঙৰ ডাঙৰকৈ কাটি পেলাই মই তেলত দি দিম কেৰাহীত দিছোঁ তেল তেলতে মই পিঁয়াজটো এতিয়া ভোলটো মই তেনেকৈ কাটিছোঁ আপোনালোকে কেনেকৈ কাটে সেইটো আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে আপোনালোকে যেনেকৈ ভাল পায় আৰু আলুটো কাটিম এনেদৰে আচলতে কি হয় অসমৰ বাহিৰত মানুহে মানে পাচলিৰ যিটো সোৱাদ সেই সোৱাদটো তেওঁলোকে খুব কমকৈ বুজি পায় কাৰণ তেওঁলোকে বহুত মছলা ব্যৱহাৰ কৰে মই ইয়াত যিমান ইণ্ডিয়ান ফেমিলি পালোঁ চবৰে ফুড হেবিটটো মই গম পাইছোঁ যে কেৰেলাই হওক বা মহাৰাষ্ট্ৰ হওক নাইবা তামিলনাডু হওক মানে এওঁলোকৰ ফুড হেবিটটো কেনেকুৱা মানে ভেজিটেবলৰ সোৱাদটো তেওঁলোকে ভালদৰে গমেই নাপায় কাৰণ তেওঁলোকে ইমান মছলা দিয়ে আমাৰ অসমত আমি ভেজিটেবলৰ আচল সোৱাদটো আমি বুজি পাওঁ এয়া মই গোটেইখিনি এয়া পিঁয়াজটো চাওক বহুত বেছি ফ্ৰাই নকৰোঁ হালধি দি দিম হালধি কিমানখিনি দিয়ে বহুত বেছিও দিব নালাগে হালধি দিছোঁ ইয়াত আৰু মই একো মছলা নিদিওঁ আনকি ইয়াত মই জিৰা ধনিয়াও নিদিওঁ এনেদৰে প্লেইনকৈ বনাম এতিয়া ইয়াত মই ভোলখিনি দি দিছোঁ এতিয়া দেখাত বহুত বেছি যেন লাগিব কিন্তু ভোলখিনি কমি যাব দেউতা বা শহুৰ দেউতা আছে ভোলেৰে ৰন্ধা মাছ খাই খুব ভাল পায় মই যিহেতুকে এতিয়া নন ভেজ কমপ্লিটলি এৰিলোঁ আগতে মই বনাইছিলোঁ এতিয়াও পিছে মই বনাওঁ বনোৱাত কোনো আপত্তি নাই কিন্তু খাবলৈ মানে ভাল লগা হ'ল আৰু
এফালে মই চব্জি হ'বলৈ দিছোঁ, আনটোফালে মই দালি বহাইছোঁ আৰু মোৰ লগতে মই ভাত খাব আছে। মোৰ খোৱাটো বাৰু যোৱাকালি যি বাকী আছিলে মই তাকে খাম। এতিয়া এইখিনি মই এনেদৰে ঢাকি দিছোঁ, হ'লে পানী এৰিব আৰু বলখিনি মজি যাব। চল্টে ব্যৱহাৰ কৰিম কাৰণ মোৰ ব্লেক চল্ট শেষ হৈছে, আনিব পৰাই নাই, আনিব সময় পোৱা নাই একচুৱেলি। চাউল ধুই ৰাখিছোঁ, লগত এপিচ ৰঙালাও ৰাইচ কুকাৰত একেলগে মই দি দিম, তেতিয়া ৰঙালাওৰ পিটিকা খাব পাৰিম। চ' এয়া আছিল আজি মোৰ ডিনাৰ। চ' চাই থাকক ব্লগটো। এয়া দেখিলে কিমান কমি গৈছে আৰু কিমান পানী এৰিছে বোলে। মই এতিয়া চাউলখিনি অকণমান সিজিবৰ বাবে ঢাকোন লগাই দিছোঁ, তাৰপিছত অকণমান পানী মই ইয়াত কমাই দিম। ঢাকোন গুচাই দিলে পানীটো নিজে নিজে নোহোৱা হৈ যাব। উতলাই আছোঁ দাইলখিনি হ'লে যে দাইলখিনিত চাই লওঁ, সময় পালে তেলনি মাৰিম, যদি সময় নাপাওঁ এনেদৰে বইল কৰি আমি খাওঁ, বেয়া নাপাওঁ। ভাত বনাই পেলালোঁ আৰু বাকী যিখিনি বাকী থাকিলে সেইখিনি ৰাতি বনাম। এতিয়া বাজিছে দিনৰ 3টা বজাত মোৰ ডিনাৰ ৰেডি হৈ গ'ল আৰু যেতিয়া আমি মন যায় তেতিয়া খাব পাৰিম। মই অলপ সোনকালে খাওঁ 7টা বজাত আৰু ৰঞ্জনা অকণমান দেৰিকৈ খায়। তেতিয়াহ'লে আহক আৰু কি কৰোঁ ভ্লগটোত দেখুৱাই থাকিম। আৰু ফ্ৰেণ্ডছ, এয়া হৈছে একেবাৰে ঘৰতে বনোৱা ঘি আৰু এইমাত্ৰ বনোৱা একদম গৰম গৰম ঘি। এয়া আচলতে মোৰ বেবীৰ বাবে দিছে, মোৰ একদম নেইবাৰ, তাই তামিল ছোৱালী হয়। তাইক মই আগতেও এদিন দেখাইছিলোঁ, তাই ঘৰত ঘি বনায়। তাই ঘৰত ঘি বনালে আচলতে তাই নিজৰ ইউজৰ বাবেই বনায়, এনেকুৱা নহয় যে তাইৰ কিবা বিজনেছ আছে। আৰু তাই এনেকৈ বিহুৰ বাবেও দি পঠায়। এয়া মই বিহু ভেজিটেবল পিউৰিৰ লগত অকণমান ঘি মিক্স কৰি দিওঁ, খিচিৰিৰ লগত অকণমান ঘি মিক্স কৰোঁ। বজাৰৰ কিনা ঘিতকৈ বহুত ভাল নহয় জানো। এয়া ফ্ৰেণ্ডছ, এতিয়া আহিছোঁ আবেলি অকণমান ওলাই আহিছোঁ। তাইও ঘৰত অশান্তি কৰে এইটো সময়ত, সেয়া আৰু আহক তেতিয়াহ'লে। আৰু আজি বাৰু পূৰ্ণিমা নেকি, এই আকাশৰ চন্দ্ৰটো ইমান ধুনীয়া লাগিছে, ইয়াৰ পৰা একদম ডাঙৰকৈ দেখা গৈছে। মই নাজানো পিছে আজি হ'বও পাৰে। তেতিয়াহ'লে ফ্ৰেণ্ডছ, আজিৰ ভ্লগটো ইমানতে সমাপ্ত কৰিছোঁ। ভ্লগটো কেনেকুৱা লাগিল মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এটা নতুন ভ্লগৰ সৈতে দেখা দেখি হ'ম। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ, নমস্কাৰ।